हेलो एवरीवन मैं पिंके मोर चेनेलলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। মই আজি আপোনালোকৰ কাৰণে লৈ আহিছো এটা নিমখীয়া ৰেচিপি, নিমখীয়া নিমকি ৰেচিপি, যেটো নিমকি ৰাতিপুৱা গধূলি সদায় চাহৰ লগত আপোনালোকে খাব পাৰিব। তাৰ কাৰণে মোক কি বস্তু লাগিব চাও আহকচোন। মই এটা কাপৰ 3 কাপ জোখৰ ময়দা লৈছো। আপোনালোকে ময়দাটো কোৱান্টিটিটো নিজৰ সুবিধা অনুসৰি ল'ব, কম বেছি কৰিব পাৰে। মই ময়দাখিনি প্ৰথমতে লৈ লৈছো, চালি লৈছো প্ৰথম, তাৰপিছত সোৱাদ অনুসৰি মই নিমখ এড কৰিছো। নিমখটো তাৰপিছত কালজিৰা এড কৰিছো। এখিনি কালজিৰা হয়, নিমকিত কালজিৰা নিদিলে ভালে নালাগে। কালজিৰা বা জিৰা, চফ সেইবিলাক আটাইকেইটা বস্তু বা আজৱাইন তিনিটা বস্তু দিব পাৰে। আপোনালোকৰ থাকিলে যিকোনো এবিধ দিলেও হ'ব। কালজিৰা দিলে বেছি ভাল লাগে নিমকি খাই। মই হেতু কাৰণে কালজিৰা, নিমখ আৰু ময়দাখিনি প্ৰথম মিক্স কৰি লৈছো। তাৰপিছত মই এড কৰিম 4 চামুচমান ৰিফাইন অইল। প্ৰথম ৰিফাইন অইলখিনি দি পেলাই ধুনীয়াকৈ ময়দাখিনি মঠি ল'ব লাগিব। ময়দাখিনি মঠি লোৱাৰ পিছত মই কি কৰোঁ আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো। ময়দা আৰু ৰিফাইনখিনি ইমান জোখলৈকে মিক্স কৰিব যাতে এটা লাডুৰ সৃষ্টি হয়। ৰিফাইনখিনি ইমান জোখত দিব যাতে ময়দাখিনি আৰু ৰিফাইনখিনি মিক্স কৰাৰ পিছত এটা লাডুৰ সৃষ্টি হয়। তাৰপিছত মই এটা গিলাচত কুহুমীয়া পানী লৈছোঁ, যিটো পানী একে উতলা নহয়, হাতেৰে চুব পৰা জোখত দিছোঁ। সিমান জোখত দি পেলাই মই এটা একে টানো নহয়, একে কোমলো নহয়, এটা ডো বনাইছোঁ লুচি বনাবৰ কাৰণে। আপোনালোকে যেনেকুৱা এটা ডো বনাই, লুচি বনোৱাতকৈ অকণমান টানকৈ বনাব ডোটো, তেতিয়া নিমকিটো খাবলৈ সফ্ট হয়। তেনেকুৱা এটা ডো মই বনাই লওঁ প্ৰথমতে। চাই থাকক মোৰ ভিডিঅ'টো। ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিসকল মোৰ চেনেলত নতুন তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। এয়া মোৰ এটা ডো ৰেডি হৈ গ'ল নিমকি বনাবৰ কাৰণে, আৰু এগিলাচ পানীৰ পৰা এইখিনি পানী থাকি গ'ল মোৰ। এইখিনি মই 2 মিনিটমানৰ কাৰণে ৰেষ্ট কৰিব ৰাখি দিম। মই অন্য এটা প্ৰচেছ কৰিম এতিয়া। মই এটা বাতি লৈছোঁ, লৈ পেলাই ইয়াত 4 চামুচমান ময়দা যোগ কৰিছোঁ, আপোনালোকে দেখিয়ে আছে। তাৰপিছত কি কৰোঁ চাই থাকক মোৰ ভিডিঅ'টো। ইয়াত মই ৰিফাইন দিছোঁ। ৰিফাইন আৰু ময়দা এনেকুৱা এটা পেষ্ট বনাম। কেক বনাবৰ কাৰণে যিটো পেষ্ট বনাই সেইটো জোখত ৰাখিলেই হ'ব। এইটো চাওক কিমান ধুনীয়াকৈ মই বনাই লৈছোঁ, দেখিও ভাল লাগিছে। এইটো ঘি দেখা গৈছে, কিন্তু ঘি নহয় এইটো। আৰু এয়া মই নিমকি বনাবলৈ ৰেডি হৈছোঁ। নিমকি বহুত ধৰণে বহুত প্ৰচেছত বনাব পাৰে। মই এতিয়া এটা প্ৰচেছ আপোনালোকক দেখাম। অলপ খৰধৰকৈ কামবিলাক কৰিছোঁ মই সেয়া ময়দাখিনি মঠি থোৱা ময়দাখিনি ধুনীয়াকৈ বল বনাই লৈছোঁ। সমান 4টা জোখত মই বল বনাই লৈছোঁ। তাৰপিছত মই এতিয়া নিমকি বনাবৰ কাৰণে আৰম্ভ কৰিছোঁ। সৰু সৰু লুচি আকৃতিত বলখিনি বনাই লৈছোঁ মই। তাৰপিছত মই এতিয়া নিমকি বনাবলৈ আৰম্ভ কৰিছোঁ। আপোনালোকৰ নিজৰ সুবিধা অনুসৰি বলকেইটা বনাই ল'ব। নিমকিটো কিমান ডাঙৰ সৰু কৰে সেইটো আপোনালোকৰ নিজৰ লগত কথা। আৰু নিমকিখন ইমান পাতলকৈ বেলিব যাতে আৰ পাৰ দেখা পোৱা যায়, পাতলকৈ প্ৰথম বেলি ল'ব। তাৰপিছত মই সেই পেষ্টটো অকণমান দি দিছোঁ ময়দা আৰু ৰিফাইনৰ। এনেকৈ দিলে কি হয় জানেনে, ময়দা আৰু ৰিফাইনৰ পেষ্টটো দি লৈ পেলাই এনেকৈ ৰুটিটো বেলাৰ পিছত জাপে জাপে অলপ অলপকৈ এনেকৈ আঙুলি দি লগাই দিব, আৰু লগাই দি আকৌ অকণমান বেলি দিব লাহে লাহে। তেতিয়া তেলত যেতিয়া দিম তেতিয়া নিমকিখন ধুনীয়াকৈ ফুলি আহে আৰু জাপকেইটা খোল খাই আহে। তেনেকৈ ধৰণে মই আটাইখিনি নিমকি বেলি ল'ম। আৰু অন্য এটা ডিজাইনতো মই বনাই আপোনালোকক দেখাই আছোঁ। প্ৰথম গোলকৈ বনোৱাকেইটা দেখাই লৈছোঁ। মই তেনেকৈ নিমকি বনাই ল'লোঁ। লুচি আকাৰত প্ৰথম বেলি লৈ পেলাই নিমকিখিনি বনাই ল'লোঁ 2-4টামান। তাৰপিছত আকৌ এটা বেলেগ ষ্টাইলত আপোনালোকক দেখাই আছোঁ, যিটো কাম কৰিলে জটপট হ'ব, বেছি লেহেমীয়া নহয়। তেনেকৈ কৰিবৰ কাৰণে মই চাওক, মই ডাঙৰ এটা শুকান ৰুটি জোখত এটা লাডু লৈ পেলাই একদম পান যেন পাতলকৈ বেলি লৈছোঁ। বেলি লৈ পেলাই এটা গিলাচ লৈছোঁ। গিলাচটোৰ আকৃতিটো আপোনালোকৰ নিজৰ সুবিধা অনুসৰি ল'ব। গিলাচটো দি মই নিমকিখিনি নিজৰ শ্বেপত কাটি লৈছোঁ গোল গোলকৈ, তেতিয়া ইজি হয়। কাটি লৈ পেলাই আকৌ একেটা প্ৰচেছেই কৰিছোঁ মই। ময়দা আৰু ৰিফাইনৰ পেষ্টখিনি অলপ লগাই দি পেলাই মই নিমকি আকাৰত প্ৰথম বনাই লৈছোঁ। বনাই লৈ আকৌ অকণমানকৈ বেলি দিছোঁ। তেনেকৈ আটাইখিনি মই নিমকি বনাই ল'ম। আপোনালোকে চাই যাওক মোৰ ভিডিঅ'টো।
এতিয়া ডাঙৰ কেৰাহী এটা পাতি লৈছোঁ। কেৰাহীটো অলপ বহল টাইপৰ হ'লে ভাল হয়, তেতিয়া কেইবাটাও নিমকি একেলগে ভাজিব পৰা যায়। আৰু গেছটো একে ল' কৰি ৰাখিব, তেলখিনি ধোঁৱা অহালৈকে গৰম কৰিব দিব নালাগে। অলপ কুহুমীয়া গৰম হওঁতে নিমকিকেইখন দি দিব। একে ল' টু মিডিয়াম ফ্লেমত ভাজিব নিমকিখিনি, তেতিয়াহে বজাৰৰ নিমকিৰ দৰে মুৰমুৰীয়া হ'ব। নিমকিকেইখন খাবলৈ বৰ ভাল হয় তেতিয়া। এয়া মই নিমকি ভাজিবলৈ আৰম্ভ কৰিছোঁ। আটাইখিনি নিমকি মই এনেকৈয়ে ভাজি ল'ম। এখন নিমকি ভাজিবলৈ এটা ছাইড ভাজিবলৈ 2 বা 3 মিনিট সময় লাগে। 2 বা 3 মিনিট সময় হোৱাৰ পিছত আকৌ লুটিয়াই দিব লাগে, তেতিয়া নিমকিখিনি ভালদৰে মুৰমুৰীয়া হয়। আটাইখিনি নিমকি মই এনেকৈয়ে ভাজি ল'ম। আপোনালোকে চাই থাকক কি প্ৰচেছত মই নিমকিখিনিনো ভাজিছোঁ। এইখিনি আটাইখিনি নিমকি মোৰ ভাজি হৈ গ'ল। মই এতিয়া এটা বাতিলৈ ট্ৰেন্সফাৰ কৰিছোঁ। আপোনালোকে এখন বগা কাগজ পাৰি ল'ব। কাগজ পাৰি লৈ তাত নিমকিখিনি কাঢ়িব, তেতিয়া যিখিনি এক্সট্ৰা তেল থাকে কাগজখনে শুহি ল'ব আৰু নিমকিখিনি মুৰমুৰীয়া হৈ যাব। মই আপোনালোকক এটা নিমকি ভাঙি দেখাইছোঁ। চাওক কিমান ধুনীয়া বজাৰৰ নিমকিৰ দৰে মুৰমুৰীয়া হৈছে। দেখিছে কিমান মুৰমুৰীয়া, বজাৰৰ নিমকি নিচিনা হৈছে। এয়া চাওক কিমান ধুনীয়াকৈ একদম গুড়া হৈ গৈছে। হাতেৰে এনেকৈ দিওঁতে একদম বজাৰৰ নিমকিতকৈও বেছি ভাল হৈছে বুলি ক'লেও ভুল নহ'ব। এনেদৰে আপোনালোকে এদিন বনাই খাই চাব আৰু মোক কমেণ্ট কৰি জনাব। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। আজিলৈ আহোঁ তেন্তে, অন্য এদিন অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ সন্মুখলৈ আহিম। বাই বাই।